নমস্কাৰ আজি আমি আলোচনা কৰিম কহাবৰণৰ গঠনৰ বিষয়ে কহাবৰণৰ গঠনৰ যেটো আৰ্হি সেই আৰ্হিটো আগবঢ়াইছিল চিংগাৰ আৰু নিকলসন নামৰ সাইন্টিস্ট দুজনে 1972 আৰু এই আৰ্হিটো কোৱা হয় তৰল মোজাইক আৰ্হি বুলি এতিয়া যদি আমি আমাৰ কোষ এটা চাও কোষৰ যিখন কহাবৰণ সেই কহাবৰণখন দেখিবলৈ অকমান এনেকুৱা ধৰণৰ য'ত আমাৰ লিপিডৰ দুখন তৰফ থাকিব এই লিপিডৰ তৰফ দুখনৰ মাজতে আমাৰ প্ৰটিন কিছুমান সোমাই থাকিব আৰু এই যিবোৰ লিপিডৰ যিবোৰ আমাৰ কণিকা হয় এই লিপিডৰ কণিকাবোৰৰ দুটা অংশ থাকে এটা ওপৰৰ অংশটো যেটো আমাৰ ঘূৰণীয়া অংশ হেতুক ক্ষীৰ বুলি কোৱা হয় আৰু এই ক্ষীৰ অংশটো হ'ল জলস্নেহী ইয়াৰ ধৰ্মটো হ'ল জলস্নেহী মানে হ'ল ই পানী থকা পৰিবেশতো থাকিব পাৰে আৰু আন যেটো অংশ পুষ্য যেটো অংশ এই পুষ্য অংশটো হ'ল জলাতংকী মানে এই অংশটো আমাৰ পানীৰ পৰিবেশত থাকিব নোৱাৰে আৰু এই যেটো পুষ্য অংশ এই পুষ্য অংশটো সদায় লিপিডৰ যি দুখন তৰফ থাকিব এই তৰফৰ ভিতৰৰ ফালে থাকিব আৰু ইয়াৰ মাজতে আমাৰ প্ৰটিনবোৰ সোমাই থাকিব এখন আমাৰ কোষাবৰণ আমাৰ 3D এইবোৰ লিপিডৰ দুখন তৰফ আৰু এই দুখন তৰফতে আমাৰ এই লিপিডৰ কণিকাসমূহ সোমাই থাকিব য'ত মূৰবোৰ বাহিৰৰ ফালে থাকিব আৰু যিবোৰ পুষ্য আছিল পুষ্যবোৰ ভিতৰৰ ফালে থাকিব আৰু ইয়াতে আমাৰ প্ৰটিনবোৰ সোমাই থাকিব এই লিপিড কণিকাবোৰৰ ভিতৰত যিবোৰ প্ৰটিন সোমাই থাকিব সেইবোৰক আভ্যন্তৰীণ প্ৰটিন বুলি কম আৰু কিছুমান প্ৰটিন থাকিব যিবোৰ প্ৰটিন আমাৰ এই লিপিড কণিকাবোৰৰ পৰা আমি সহজে আহৰণ কৰি ল'ব পাৰো সেই প্ৰটিন কণিকাবোৰক আমি বাহ্যিক প্ৰটিন বুলিও কওঁ এতিয়া চাও আমি কোষাবৰণৰ মাজেৰে পৰিবহন কেনেকৈ হয় কোষাবৰণৰ যেটো পৰিবহন তাক দুটা ভাগত ভাগ কৰিছো আমি প্ৰথমটো ক নিষ্ক্ৰিয় পৰিবহন আৰু দুই নম্বৰটো ক সক্ৰিয় পৰিবহন প্ৰথমতে চাও আমি নিষ্ক্ৰিয় পৰিবহনটো নিষ্ক্ৰিয় পৰিবহনত কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয় ইয়াতে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ পদাৰ্থৰ অণুৰ পৰিবহন হয় আৰু কোনো ধৰণৰ বাহকৰ প্ৰয়োজন নহয় যেনে ব্যাপন মানে হ'ল উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ পদাৰ্থৰ অণুৰ যেটো গতি হেতুক আমি ব্যাপন বুলি কওঁ তাৰ পিছত আহিব দুই নম্বৰটো হ'ব আশ্ৰিতি মানে হ'ল যে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ এবাৰ পানীৰ অণুৰ ব্যাপন হ'ব আৰু ইয়াতে এখন অৰ্ধভেদ্য আৱৰণ থাকিব আমি ইয়াৰ সংজ্ঞাটো কেনেকৈ দিম যে এখন অৰ্ধভেদ্য আৱৰণৰ মাজেৰে হোৱা পানীৰ অণুৰ ব্যাপন প্ৰক্ৰিয়াক আমি আশ্ৰিতি বুলি কম তাৰ পিছত আহিব সক্ৰিয় পৰিবহন মানে হ'ল এবাৰ উচ্চ ঘনত্ব বুলি নকওঁ নিম্ন ঘনত্ব বুলি কম যে নিম্ন ঘনত্বৰ পৰা উচ্চ ঘনত্বলৈ হোৱা পদাৰ্থৰ অণুৰ পৰিবহনক আমি সক্ৰিয় পৰিবহন বুলি কম আৰু যেহেতু ইয়াত নিম্ন ঘনত্বৰ পৰা উচ্চ ঘনত্বলৈ যাব গতিকে ইয়াত শক্তিৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ বাবে আমাৰ বাহকৰ প্ৰয়োজন হ'ব আমি কথাখিনি আকৌ এবাৰ চাই লওঁ যে এইখন হ'ল এখন আমাৰ প্লাজমা মেমব্ৰেন বা আমাৰ কোষাবৰণ এই কোষাবৰণখনৰ দুটা তৰফ থাকিব লিপিডৰ এই লিপিডৰ তৰফ দুটাৰ মাজত যিখিনি অংশ এই মাজৰ অংশখিনিত আমাৰ লিপিডৰ যিখিনি পুষ্য অংশ থাকিব সেই পুষ্য অংশখিনি থাকিব কিয় কাৰণ পুষ্য অংশখিনি হ'ল আমাৰ জলাতংকী ই পানীৰ পৰিবেশত থাকিব নোৱাৰে আৰু ক্ষীৰ অংশখিনি আমাৰ বাহিৰৰ ফালে থাকিব কিয় কাৰণ এই অংশখিনি হ'ল আমাৰ জলস্নেহী আৰু ইয়াৰ মাজতে আমাৰ প্ৰটিনবোৰ সোমাই থাকিব আৰু এই প্ৰটিনবোৰে পানীৰ নিচিনা কিছুমান পদাৰ্থৰ পৰিবহন প্ৰক্ৰিয়াটো সংঘটিত কৰিব আমাৰ পানী কোষাবৰণৰ মাজেৰে মানে ডাইৰেক্টলি পাৰ হৈ আহিব নোৱাৰে কাৰণ আমাৰ পুষ্য অংশটো ইয়াৰ মাজত আছে পুষ্য অংশটো হ'ল জলাতংকী গতিকে ইয়াৰ ভিতৰত পানী সোমাব নিদিয়ে গতিকে এই প্ৰটিনবোৰৰ মাজেৰে পানীৰ অণুৰ ব্যাপন প্ৰক্ৰিয়াটো হ'ব এইটো হ'ল আমাৰ কোষাবৰণৰ 3D চিত্ৰ এটা তাৰ পিছত আমাৰ কোষাবৰণৰ ভিতৰত যিবোৰ প্ৰটিন থাকিব সেইবোৰক আমি আভ্যন্তৰীণ প্ৰটিন বুলি ক'ম তাৰ পিছত আমি চাম কোষাবৰণৰ মাজেৰে কেনেদৰে পৰিবহন হয় আমি কোষাবৰণৰ মাজেৰে হোৱা পৰিবহনক দুটা ভাগত ভাগ কৰিছো এক নম্বৰটো হ'ল নিষ্ক্ৰিয় পৰিবহনত উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ পৰিবহন হ'ব ইয়াতে কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয় আৰু ইয়াতে কোনো ধৰণৰ বাহকৰ প্ৰয়োজন নহয় প্ৰথম উদাহৰণটো হ'ল ব্যাপন আৰু দুই নম্বৰ উদাহৰণটো হ'ল আশ্ৰিতি মানে হ'ল অৰ্ধভেদ্য আৱৰণৰ মাজেদি হোৱা পানীৰ অণুৰ ব্যাপন প্ৰক্ৰিয়া তাৰ পিছত দুই নম্বৰটো আহিব সক্ৰিয় পৰিবহনত নিম্ন ঘনত্বৰ পৰা উচ্চ ঘনত্বলৈ যাব আৰু ইয়াতে শক্তিৰ প্ৰয়োজন হ'ব আৰু ইয়াতে বাহক লাগিব উদাহৰণ সোডিয়াম পটাছিয়াম পাম্প আজিৰ ভিডিঅ'টোত ইমানেই আছিল
তোমালোকৰ কিবা ডাউট থাকিলে কমেণ্ট কৰিবা। থেংক ইউ।